Hi friends, welcome to my channel. আজি মই বনাবলৈ ওলাইছো আটাৰ মালপোৱা অতিকৈ হেলদি আৰু সিম্পল ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো ভাল লাগিলে নিশ্চয় জনাব এয়া মই ৰঙা আটা ব্যৱহাৰ কৰিছো তাত অকমান আজৱাইন দিছো আৰু অকমান নিমখ দিছো অকমান বগা সোডা দিছো যাতে বস্তুটো ফুলি যায় অকমান হালধি দিছো কালাৰৰ বাবে পিয়াজ অকমান নিমখ দিছো তাৰ পিছত পানী বেছি পাতল কৰিব নালাগে বেছি ডাঠ কৰিব নালাগে একে হাতেৰে সানি ললে হল যেহেতু আমাৰ ময়দাটো স্বাস্থ্যৰ কাৰণে হানিকাৰক তথাপিও মাজে মাজে খাও বাৰু বেছিভাগ মই এনেকৈ আটাৰে মালপোৱা বনাই খাও হেলদিও হয় একো অনিষ্টও নকৰে এনেকৈ আপোনালোকে মিক্স কৰি ল'ব বেছি ভেজাল নহয় আমাৰ ওতে মা এনেকৈ বনাই খুৱাইছিলে খাব মন গলে বাহিৰৰ বস্তু খাব দিয়া নাছিল বেছিকৈ এনেকৈ মিক্স কৰি 5 মিনিট মান আপুনি ঢাকি থৈ দিব পাৰে তাৰপাছত এক কেৰাহীত ৰিফাইন তেল গৰম কৰি লৈছো তাৰ পিছত তেলখিনি গৰম হোৱাৰ পিছত আপোনালোকে এটা কৰি এনেকৈ দি দিব পাৰে আপোনালোকে ইচ্ছা কৰিলে চামুচেৰেও দিব পাৰে মই হাতেৰে কমফৰ্টেবল হয় কাৰণ মই হাতেৰে দিছো এনেকৈ আপোনালোকে উলট পালট কৰি দিব জানেই সকলোৱে ভাজিব কেনেকৈ লাগে খাই চাবচোন এবাৰ এনেকৈ মালপোৱা খাইছেই চাগে আমি সৰুতে খাইছিলোঁ এনেকৈ মালপোৱাখিনি এতিয়া ৰেডি হ'ল এখন প্লেট এখনত কাঢ়ি লৈ দেখাই আছোঁ আপোনালোকক এনেকৈ আপোনালোকে লাল চাহৰ সৈতে পুৱা বা গধূলি খাব পাৰে অতিকৈ হেলদি নাস্তা হ'ব আজিলৈ আহিলোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম আপোনালোকক